ঐ গৰু তই এতিয়ালৈকে মোবাইল টিপি আছ যে কিতাপ পঢ়িব নালাগে নি তোৰ? পঢ়ি আছিলোঁ, লগৰে ফোন কৰিলে কাৰণে। স্কুলৰ পৰা হোমৱৰ্ক দিছিলে ন, হোমৱৰ্ককেইটা কৰিলি নে? নাই কৰা, কাইলৈ কৰিম নহয় মই। কাইলৈ কৰিমকৈ কৰি থাক যে সদায়, পৰীক্ষা যে পালেহি খবৰ নাই হা। কাইলৈ কৰিম কৰি থাকিলে তোৰ নাই পিয়া হাত নি তই? যাওঁ কিতাপ পঢ়োঁগৈ, হ'ব তুমিও যোৱা। এইবোৰ যে কি হ'ব, আজিকালি মোবাইল টিপি পঢ়া শুনা নাই। তোক যেতিয়াই দেখোঁ তেতিয়া অকল মোবাইলটো টিপি থাক যে। আমি আগতে সৰু হৈ থাকোঁতে খেলা ধূলা কৰোঁ, লগৰকেইটাৰ লগত ঘূৰি ফুৰোঁ, সেইটো বেলেগ আছিল। তই যে অকল মোবাইলটোৰ লগত লাগি থাক। আকৌ লগৰ এটাই ফোন কৰিলে, তুমি যে কি কোৱা আৰু, তোমালোকৰ দিনত মোবাইল নাছিলেই, আজিকালি মোবাইল ওলাইছে, মোবাইলটো নিটিপি কি কৰিম বাৰু। এতিয়া ফোনটো আহিলেতো ফোনটো ৰিচিভ কৰিবই লাগিব ন, লগৰকেইটা বা কি কাৰণে ফোন কৰিছে মইনো কেনেকৈ জানিম। তুমি এতিয়া হাগিব লাগিলে হাগিবলৈ নোযোৱাকৈ যেন থাকিব পাৰিবা, কথাটো একেই ন, তুমি বুজি নোপোৱা কিয়? মই পঢ়া সময়ত পঢ়িছোঁ নহয়। তোৰ মুখখন আজিকালি বেছিকৈ চলিব লৈছে। ৰিজাল্ট দিয়ক, ৰিজাল্ট দিলেহে গম পাবি। হ'ব দে, যি কৰ কৰি থাকোঁ, এতিয়া চাম নহয় ৰিজাল্টৰ সময়ত। যাওঁ ঘৰৰ মানুহকেইটাৰ পৰা উপায় নাইকিয়া হৈছে আৰু, কিতাপকে পঢ়োঁগৈ। কিমাননো গালি শুনিবি, দিনটো একদম মাথা চাথা গৰম হৈ গৈছে।